Hello everyone, welcome to my channel. মই সুচিত্ৰা আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বাটাৰ পনীৰৰ ৰেচিপি। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে এটা লাইক কৰিব, কমেন্ট কৰিব আৰু যদি নতুন হৈ থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আহকচোন বন্ধুসকল বাটাৰ পনীৰৰ ৰেচিপিটো কেনেকৈ বনাও চাই লওঁ। हेलो फ्रेंड्स ৰেচিপিটো বনাওঁতে এইখিনি ইনগ্ৰেডিয়েন্ট আমাক লাগিব। মই লৈছো দুটা বিলাহী, এটা পিয়াজ, 4 ডজন নহৰু, আধা ইঞ্চি আদা, ডাঙৰ ইলাচি এটা, সৰু ইলাচি দুটা, লং 4টা, দালচিনি, তেজপাত, সোৱাদ অনুসৰি নিমখ, পনীৰ, ক্ৰীম, বাটাৰ। এতিয়া কেৰাহীতে মই বিলাহী দুটা 4 ডোখৰ হোৱাকে কাটি লম। পিয়াজটোও কাটি দিলো। নহৰুখিনি দিলো, লং দিলো, তেজপাত দিলো, ইলাচি দিলো, আদাখিনিও সৰু সৰুকৈ কাটি দিলো। এক চামুচ নিমখ দিলো। বাটাৰ দিলো 1.5 চামুচ। অকণমান পানী দিলো। মিডিয়াম ফ্লেমত মই এইখিনি ভাজি লম। পনীৰখিনি কাটি ললো। এডোখৰ নহৰু লৈ মই সৰু সৰুকৈ কাটি লম। মই গোটেই ইনগ্ৰেডিয়েন্টখিনি ভাজিম যেতিয়ালৈকে নেকি বাটাৰখিনি ওপৰত উঠি নাহে। ইনগ্ৰেডিয়েন্টখিনি ভজা হৈ গৈছে। এইবাৰ মই মিক্সাৰ জাৰত দি পেলাই গ্ৰাইণ্ড কৰি ল'ম। পিহা হৈ গৈছে। এতিয়া মই এইখিনি সেকি ল'ম। ভালদৰে চামুচেৰে লৰাই লৰাই মই সেকি ল'ম। গ্ৰেভি ৰেডি হৈ গ'ল।
এতিয়া কেৰাহী গৰম হৈ আহিলে 2 চামুচ বাটাৰ দি মই কাটি লোৱা নহৰুখিনি দি 2 ছেকেণ্ড ভাজি ল'ম। নহৰু ভজা হ'লে মই পনীৰখিনি দি 2 মিনিট ভাজি ল'ম। পনীৰখিনি ভজা হ'লে গ্ৰেভিখিনি দি দিম। উতল অহাৰ পিছত মই ইয়াত 3 চামুচ ক্ৰীম দি দিম। দুই মিনিটমান উতল আহিব দি মই গেছ অফ কৰি দিম। এতিয়া ৰেচিপিখিনি মই বাউল এটাত উলিয়াই ল'ম। বাটাৰ পনীৰৰ ৰেচিপিৰ ওপৰত মই ক্ৰীমেৰে সজাই দিম আৰু ইয়াৰ পিছত পৰিৱেশন কৰিম। এয়া ৰেডি হৈ গ'ল বাটাৰ পনীৰ ৰেচিপি। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।